Hi guys, Pooja's Kitchen অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো আৰু আজি মই লৈ আহিছো ৰহৰ দাইলৰ ৰেচিপি তেন্তে বলকচোন ভিডিঅ'টো চাওঁ ৰহৰ দাইলখিনি মই ভালদৰে ধুই লৈ সাফা কৰি লৈছো আৰু এইখিনি মই এটা হুইচেল দিয়াই লম মই কুকাৰত দাইলখিনি দি লৈছো আৰু পানী 3 গ্লাস দি দিছো ইয়াতে তাৰ পিছত এইখিনি গেছত বহাই লম আৰু এটা হুইচেল আহাৰ পিছত এফালে মই কেৰাহী এখন পাতি লৈছো আৰু তাতে তেল অলপ দি দিছো গৰম হোৱাতে গোটা জিৰা আধা চামুচ আৰু শুকান জলকীয়া দুটা মই এনেদৰে ভাজি লৈছো তাৰ পিছতে দি দিছো এটা পিয়াজ আৰু পিয়াজখিনি এনেদৰে ৰঙচুৱা হোৱালৈকে ভাজি লম পিয়াজখিনি ভাজি লোৱাৰ পিছতে বিলাহী এটা এনেদৰে ভাজি লম বিলাহীটো অলপ সিজিবলৈ দিব লাগিব অলপ সিজাৰ পিছতে মই হালধি নিমখ সোৱাদ অনুসৰি দি দিছো আৰু এইখিনি এনেদৰে ভাজি লৈছো আকৌ ভাজি হোৱাৰ পিছতে ইয়াত সিজাই থোৱা দালিখিনি দি দিম আৰু দালিখিনি মই ইয়াতে দি দিছো আৰু হাতাখনেৰে অলপ সময় এনেকৈ লৰাই দিছো দালিখিনি অলপ উতল আহিবলৈ দিম আৰু আমাৰ দালি উতলি আছে পুৰা আৰু দালিখিনি আমাৰ হৈ গৈছে আৰু আপোনালোকেও এদিন এনেদৰে বনাই খাবচোন খুবেই টেষ্টি হয় খাবলৈ আৰু ভিডিঅ'টো ভাল পালে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহলে আজিলৈ ধন্যবাদ